খাবলৈ নোপোৱাকেইটা এইকেইটা খাবলৈ নোপোৱাকেইটা আপুনি মাৰিছে হয় হেৰি মেমৰি ফুল কৰি দিব দেই ভাস্কৰ টোপনি হৈছে নি খাব এতিয়া এই মাইকটো ওচৰত নলয় গালে চবে ভাবে মই জিম গৈছোঁ ডায়েটত কি খাওঁ ডায়েটত মই এইবোৰ খাওঁ সকলোকে এনেকৈ স্বাগতম জনাইছোঁ আৰু বেয়া চেয়া নাপাব বাকী মই আছোঁ বৰ্তমান ছাৰহঁতৰ ঘৰত আৰু আজি আমাৰ যমুনা ৰোডত মানে ষ্টেজ প্ৰগ্ৰেম আছে তো এয়া দেখিছেনে আৰু উৎপাত বাকী এই গানটো লগাবলৈ পালে মানে এনেকুৱা উৎপাত নাচা নাচা গাইজ সকলোৰে মানে ৰূপ উঠিছে আজি বিশেষকৈ মোৰ ৰূপ দেখা পাব ঢোলত আজি আছে বৰ্তমান আমাৰ মুখৰ আগত মানে যমুনা ৰোড চাৰিআলি অলপ ডিটেইলছটো ভালকৈ দিব লাগে চিৰিয়াখানাৰ পৰা উঠালে এজনীয়ে হয় নিদিয়া কোৱা অৰ্ডাৰ দিয়া খাই পেলাব এতিয়া আৰু এয়া দিছে बंद करो हाथ जोड़ के मैं কেৱল মুখখন কেলে থাকি আছ কচোন একো নহয় তই চাওঁ দেখাই দে মুখখন তই মুখখন দেখাই দে চাওঁ আৰু এনেকৈ টাইম পাছ কৰি আমি মঞ্চত উপস্থিত হৈছোঁহি আৰু টোপনি হৈছে নি গাইজ বহুত গৰম পৰিছে গাইজ কিবা এটা কৈছিলে কচোন কি নমস্কাৰ জনাইছোঁ এতিয়া আমি মাৰিবলৈ আহিছোঁ এতিয়া আমি যমুনা ৰোডৰ যোনখন আমাৰ মঞ্চ আছে তাত আমি অকলে মাৰিবলৈ আহিছে আৰু ৰাজবীৰ আছে বেছি মোৰ গ'ল আমাৰ দীপ ফুপা ধৰা আছে দীপ ফুপা এষ্টেটিক কোনো প্ৰব্লেমে বেলেগ ইনষ্টাগ্ৰামটো বেলেগ কাম চলি আছে আমাৰ হেৰিয়াত বুঢ়ো ইডোখৰ বুজিলোঁ বুঢ়ো গাইজ আজি বহুত গৰম পৰিছে কিবা কবি নি কিবা কৈ দিয়া গৰম পৰিছে আজি মানে বহুত গৰম পৰিছে কাৰণ আমি এতিয়া বিহু পোচাকটো পিন্ধিলোঁ বিহু পোচাক এতিয়া কি কাপোৰ নাজানো কটনো হ'ব পাৰে সেইকাৰণে কটনটো পিন্ধাৰ কাৰণে বহুত গৰম লাগিছে আৰু এই প্ৰগ্ৰেম দিবৰ কাৰণে হেৰি কৰিছে 12টা বজাত প্ৰগ্ৰেম এতিয়া কেইটা বাজিলে তিনিটা বাজি গৈছে 12টা বজাত প্ৰগ্ৰেম ষ্টাৰ্ট হ'ল এতিয়া মানে গৰম উঠিছে মানে আমি প্ৰগ্ৰেমত আহিলোঁ 11টা বজাত এতিয়া বাজিলে 3টা বাজিবলৈ হ'ল এতিয়া হৈ গৈছেগৈ আৰু এতিয়া আৰু এখন প্ৰগ্ৰেম কেনেকৈ মই সেইটোৱে আৰু এনেকৈ চাওঁতে আমাৰ প্ৰগ্ৰেম ষ্টাৰ্ট হ'ল আকাশ কেনেকুৱা লাগিলে বজাই মানে ব্লগ আজি ব্লগ এই কেনেকুৱা লাগিলে ছাৰ কেনেকুৱা লাগিলে আজি নাচি কেনেকুৱা লাগিলে নাচি কেনেকুৱা লাগিলে নাচি চ' গাইজ আমি আহিলোঁ বৰ্তমান ভাত খাবলৈ হেল্ল' নমস্কাৰ আপোনালোকে ধন্যবাদ জনাইছোঁ আমি বৰ্তমান আমাৰ প্ৰগ্ৰেমটো শেষ হৈছে কিবা এটা ক'ম বুলি কৈছিলে
খাবই এই মাইকটো ওচৰত নলয় গালে এই মানে গানটো অকণমান গণ্ডগোলীয়া কৰিছে তট্টুমচ মানে আমাৰ টীমৰ মানে এজনী ছোৱালী গোৱাই মোৰ ছোৱালী এজনী বাৰু কথা নকওঁ মই এই কথাটো খালি এই মানে কথাটো নকওঁ সেইটো কথা সেইটো কথা কৈৰাজবি ফটো মেইন নে কি মেইন জ্যোতিষকো মেইন বাৰু জ্যোতিষক ছাবস্ক্ৰাইব কৰি দিবা লাইক কৰি দিবা চবে অ' থেংক ইউ ये बड़ी अच्छी बात कही आप দাদা আপুনি মাৰিছে হয় হেৰি মেমৰি ফুল কৰি দিব দেই কেমেৰামেন বিবেক লাগিছে এই দাদাজনে আমাক ফটো চটো মাৰিলে বহুত বহুত ধন্যবাদ বিবেক লাগে কিন্তু নহয় খাবলৈ নোপোৱা কেইটা সকলোকে নমস্কাৰ জনাই বৰ্তমান এইকেইটা খাবলৈ নোপোৱা কেইটা আমাৰ টিমটো বৰ্তমান খানাত গৈছেই সেইটো কথা এইকেইটা খাবলৈ নোপোৱা কেইটা তো গাইজ এয়া ভাত দিছে আৰু ভাত মাছ দিছিলে বাৰু মাছটো বাৰু নুঠালোঁ বাৰু বেলেগ কথা আৰু চ' গাইজ আমি এতিয়া আহিছোঁ মানে মডেলিং চাবলৈ মডেলিং এইফালে দেখাই দিয়া অকণমান থলিৰে ভেবেলি লতা কৈ থাকোঁ মানে উৰকে নপৰে চেনেহৰ ৰঙালী বিহুটিৰ কথা কিবা এটা কৰিব আৰু এনেকৈ প্ৰগ্ৰেম চগ্ৰেম চাই আমাৰো সময় হ'ল চোতাল বিহু মাৰিবলৈ আজি যিহেতু এখনে বিহু আছে এয়া গাইজ বক্স চক্স লৈ লৈছোঁ আমি আজি বেটেৰীত আজি আমাৰ যাত্ৰাটো বেটেৰীত মই স্কুটি নাই নে কাৰণ মোৰ তেল নাই মানে স্কুটি প্ৰথম কথা আমাৰ চবৰে একে কণ্ডিশ্যন একে কণ্ডিশ্যন ইয়াৰো তেল নাই ইয়াৰো তেল নাই সকলোৰে মানে এটাই প্ৰব্লেম যে তেলৰ এটা ডাঙৰ এটা প্ৰব্লেম আমাৰ মাজত সৃষ্টি হৈছে अरे कहना क्या चाहते हो মানে ইয়াৰ কথাটো এনেকুৱা ইমানটো বুজি নাপায় কথাটো সৰু হৈ আছে সৰু ল'ৰা এইটো নামটো কেৰেক হয় নকয় দে ইয়াৰ নামটো বৰ্তমান কেৰেক বুলি আমি গম পাইছোঁ সৰু লগতে আমি গৈ আছোঁ দেখিছে গাইছ এয়া আমাৰ দেখিছে এয়া গাইছ আজি সৰু ছোৱালীজনীক মানে ব্লগ কৰিবলৈ দিছোঁ কি কয় নাজানো আৰু কোলা উঠিছে কোলা অ'কে বেয়া দেখিছে গাইছ ছাৰে গালি পোৱাৰ পিছতো আমি এতিয়া শুনা নাই আকৌ এবাৰ আহিছোঁ দেখিছে গাইছ দীপদৰা এয়া দেখিছে এয়া বিষ্ণুজক কথা পাতিছে এয়া কথা পাতিছে সেইজনক চিনি পায় ইজন আপোনালোকে দেখিছে চিন এইটো কোন এজনী দেখিছে এজনী অকল নিজৰ বয়ফ্ৰেণ্ডটোৰ লগত কথা পাতি থাকে দেখিছে সেইটো বাবলু সকলোকে নমস্কাৰ জনাইছোঁ মোৰ জ্যোতিষ কবাকৰ ইউটিউব চেনেললৈ গুড বৰ্তমান ভিউ মাৰিবলৈ আহিছোঁ সকলোৱে চাই দিব ভিডিঅ'টো এনজয় কৰক অ'কে পিনে দেখিছে এটা মহাশয় আৰু হুজ ডেট তাৰপিছত ছাৰ তো চবেই গাইজ এতিয়া আমাৰ হেৰি খাইছে কিবা পানী কৰিছা এই উঠিবই অঁ চবকে এই নিজে ব্লগ বনাইছে অঁ বাহিব যাইছিলে চাগে
কিবা ক'ব নেকি আকৌ কাইলৈ লগ পাম অঁ কাইলৈ ক'ব কাইলৈ ব্লগ নবনাও কাইলৈ ব্লগ নবনাও হেল্ল' আজি বৰ ডাঙৰ কেষ্টা হৈ গ'ল কম পিছত বাই 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 দিছে বাই বাই এইফালে দেখুৱাইলোঁ ঠিককে বাই বাই তো গাইজ আমি পাইছোঁহি আৰু ছাৰহঁতৰ ঘৰত আৰু এইফালেও ইয়াত প্ৰগ্ৰেম চলি আছে এইফালে বেলেগ মানে এটা টীম মানে দলে হেৰি বিহু মাৰি আছে বাকী আজিলৈ আহিছোঁ আৰু ব্লগটো চাই যদি ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰিব বাই বাই দেই তো গাইজ আমি আহি থাকোঁতে আমি হনুমান দাক লগ পালোঁ হেল্ল' এণ্ড নমস্কাৰ গাইজ আৰু আপোনালোকে জ্যোতিষ্কৰ ভিডিঅ'বোৰ চাব আৰু মোক যেনেকৈ মৰম দিয়ে তাকো তেনেকৈ মৰম দিব ধন্যবাদ হেপী বিহু একদম বিহুৰ শুভেচ্ছা থাকিলে হেপী বিহু তোমালৈ থাকিলে আৰু কি ক'ব আৰু আজি ভ্লগটো ভাগৰে জোগৰে সামৰণি মাৰিছোঁ অন্য এটি ভ্লগত সকলোকে লগ পাইছোঁ চাই থাকিব তেতিয়ালৈকে আজিলৈ আহিছোঁ ধন্যবাদ